হেল্ল' বন্ধু বান্ধৱীসকল, কি ক'ব? আপোনালোকৰ চাগে সকলোৱে ভাল, মোৰো ভাল। আজি মানে আমি এটা বিশেষ উদ্দেশ্য লৈ আমি মানে ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ। যদি ব্লগটো ভাল পায় সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজি মানে আমি এটা প্ৰেক্টিচ কৰিবলৈ আহিছোঁ ভাওনাৰ কাৰণে। আমাৰ লগত আছে আমাৰ ইয়াত ধ্ৰুৱজ্যোতি। নমস্কাৰ দেই। তাৰপিছত মানে আমি এতিয়া মানে প্ৰেক্টিচটো মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ। তাৰপিছত আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তাক আগবাঢ়ি যাবলৈ সহায় কৰিব আপোনালোকে। থেংক ইউ দেই। তাৰপিছত মানে কি হ'ল, আজি মানে প্ৰাঞ্জলে ঘৰলৈ আহিছিলোঁ, মেডেলৰজনক। মানে সি এতিয়া মানে বৰ্তমান নাই, গাড়ী এখন কিনিবলৈ গৈছে। বাকী আমি গাড়ী পাতি পিছত খাম নেকি? পিছত খাম বাৰু। তাৰপিছত মানে সি আহিব, কিন্তু তাৰ দেৰি হ'ব অলপ। সেইকাৰণে মানে আমি অকণমান প্ৰেক্টিচটো কৰি লওঁ বুলি আহিছোঁ। এতিয়া জয়গুৰু সংঘ পাই আৰম্ভ কৰোঁ আৰু বাকী ব্লগটো চাই। মানে বন্ধু বান্ধৱীসকল, এই কথাটো এনেকুৱা হ'ল মানে আমি মানে ধ্ৰুৱজ্যোতি আৰু মানে মই বেলেগ বেলেগ হেৰিয়ত আছিলোঁ মানে টিমত। ভাবিছোঁ মানে এতিয়া আমি দুইজন একেলগতে মানে আমাৰ গোটেই টিমটো মানে দুইজনৰ মানে একেলগতে মানে গোটেইজনে ভাওনা কৰিম বুলি ভাবিছোঁ। তাকে আমাৰ মানে আগুৱাই নিবলৈ মানে গোটেইখিনি চবৰে প্ৰয়োজন হ'ব। মানে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব যদি ভাল পায় ভিডিঅ'টো। মানে এতিয়া কথাটো হ'ল কি, আমাৰ এতিয়া প্ৰাঞ্জলদা আহি পোৱাহি নাই। প্ৰাঞ্জলদা আহি পালে দেখুৱাম বাৰু। সেইটো মানে আজি দেখুৱাব নোৱাৰিবও পাৰোঁ প্ৰাঞ্জলদাক, মানে বাঁহী খুব সুন্দৰ বজায়। এতিয়া কথাটো হ'ল মানে কি, আমি এতিয়া ধ্ৰুৱজ্যোতি আৰু মই প্ৰেক্টিচটো কৰিম। আৰু আমাৰ শিল্পী সমাজটোৰ নাম হৈছে ময়ূৰপক্ষী শিল্পী সমাজ। মাতিব আমাক। আৰু আমাৰ কণ্টেক্ট নাম্বাৰটো হৈছে মানে মোৰ নাম্বাৰটো হৈছে 9954085675 9954085675। আৰু আমাৰ ধ্ৰুৱজ্যোতিকো কণ্টেক্ট কৰিব পাৰে। ইয়াৰ নাম্বাৰটো কৈ দিব ই। মোৰ নাম্বাৰটো আপোনাৰ 9395830773। সেয়াই তো মানে আমি এতিয়া আৰম্ভ কৰোঁ আৰু ব্লগটো চালে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে ৰাইজ, আমি এতিয়া মানে প্ৰগ্ৰেমটো আৰম্ভ কৰোঁ। আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমি মানে নতুন ভুল হ'লে শুধৰণি কৰি দিব। আৰু ৰাইজ ভুল হ'লে আৰু কিবা কৰি দিব দেই। ষ্টাৰ্ট কৰিব লৈছোঁ আমি। দিয়া